তো এজনীৰ নামটো আছে বান্দৰী তুমি যাবাগৈ মোৰ মনটো বহুত দুখ লাগিছে গুড মৰ্নিং আৰু সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ এইফালে চাওক আমাৰ মা এইফালে এইজনী আমাৰ বান্দৰী এজনী গুডু গোটেই সোপা মানুহ আজি কলে কৈ আছোঁ আপোনালোকক অকণমান আগত এইফালে গুডু আমাৰ গুডু হাই কৈ দিয়া চবকে ক'ত গৈ আছা চ' মানে চব মানুহ আমাক ক'বলৈ গৈ আছে ক'লে গৈ আছে চব বেলেগত চবেই মোক এৰি থৈ গৈছেগৈ আৰু এইফালে এই আমাৰ চিষ্টাৰ মুখখন দেখাই দিয়া থবৰাটো দেখাই দিয়া এইফালে আমাৰ চিষ্টাৰ আছে ই বহুত লাজ কৰে আগতে লগ কৰিছিলে আৰু এতিয়া বহুত কিন্তু লাজ কৰে মুখখন দেখাই দিব এইজনী আমাৰ বান্দৰীৰ নামটো ভিডিঅ' দিব লাগিব তুমি ক'ত গৈছা কৈ দিয়া অলপ আমেৰিকা সেইজনী ফুৰি আজি আমাৰ আছে বান্দৰী এজনী বান্দৰী এজনী তুমি যাবাগৈ মোৰ মনটো বহুত দুখ লাগিছে ই গৈছে মানে মোৰ মনটো বহুত দুখ লাগিছে মানে মই বহুত দুখ পাইছো অন্তৰত আঘাত লাগিছে মোক কান্দি দিম এতিয়া তই গৈছে মই বহুত ভাল পাইছো আজি ঘৰত মোৰ ৰাজত্ব চলিব এতিয়া গাহৰি মাংস আনিলেও মই 2 পিচ সৰহকৈ পাম গাহৰি মাংস আনিলে 2 পিচ সৰহকৈ পাম ব্ৰইলাৰ আনিলে 2 পিচ সৰহকৈ পাম মাছ আনিলে আধা মোক ব্ৰইলাৰ আনিলেতো মায়ে নাখায় গাহৰি নাখাওঁ দেই বিদ্যা আকৌ তই ক'লে যাব কৈ দিয়া এতিয়া চবকে ডিব্ৰুগড় কি কামত গৈছা কৈ দিয়া এতিয়া মাখি মাৰিব গৈছে ডিব্ৰুগড়ত আৰু ইয়াৰ লগৰ কিছুমান যাব তো সিহঁতি চব থাকিব মানে ডিব্ৰুগড়ত কিমান দিন 3 মাহ ন এই ব্লকৰ ফালৰ পৰা নিয়ে যে সেইটো আৰু পঢ়া শুনাততো নাই এইবোৰ গেধা ছোৱালী পঢ়ি মেলি কমপ্লিট কৰিলো মই অ'কে তো এতিয়া মানে কি বুলি কয় সেইটোৱে কথাটো তো ভালকৈ যাবা ভালকৈ থাকিবা ভালকৈ খাবা কিন্তু এই ল'ৰাৰ লগত কথা পাতি থাকিবা দেই তোমাৰ সেইটো বৰ বেয়া হয় নাই হয় নি মই জানো না ৰাতি ফুচফুচাই হেল্ল' ভাত খালো এনেকৈ কোনে কথা পাতে সেয়াই আৰু এটি এতিয়া তোমাৰ মন্তব্য দুআষাৰ দাঙি ধৰা ভাল লাগিছে মই ভাবিছিলো দুখ লাগিছে ক'ব বুলি এইবিলাক আমাৰ চিংগুল ল'ৰাটো বহি আছে চিংগুল ল'ৰা কিবা দুআষাৰ কৈ দিয়া এইফালে আমাৰ মা আহি আছে দুআষাৰ কৈ দিয়া আমাৰ চবৰ আগতে কিবা দাঙি ধৰা দুআষাৰ মানে ই গৈছে ন মোৰ মনটো বহুত দুখ লাগিছে গাহৰি মাংস 2 পিচ সৰহকৈ খাবলৈ পাম বুলি এইজনী ইও যায় বোলে বাইকক থ'বলৈ সেয়াই আৰু এতিয়া পইচা অলপ মানে মালটো খুচুৰা আনিব যাব লাগে দোকানত পাহগৈ পটককৈ গৈ আজি গোটেই দিনটো ঘৰত অকলে থাকিব লাগিব খাব লাগিব বস্তু দুটামান লৈ আহিম আৰু পইচা দিয়া যোনে আগৰ পৰা চাই গম পাই এজনী আছে আমাৰ ঘৰত থাকে এজনী ৰাস্তাৰ পৰা উঠাই অনা আমাৰ মানে মাহেঁতি ৰাস্তাৰ পৰা উঠাই আনিছিলে এজনীক হেৰি ৰাস্তাত পঢ়ি থকা পাইছিলে তো এজনীৰ নামটো আছে বান্দৰী তাৰমানে এতিয়া ই যায়গৈ ডিব্ৰুগড় মোৰ নাম হৈছে মিষ্টাৰ বিকাশ দুলাকাষৰীয়া এতিয়া যায়গৈ মই অকণমান থৈ আহিছোঁ মানে কি বুলি কয় সেয়া লগৰজনী আছে নগাহাটত তো নগাহাটলৈ এতিয়া খোজকাঢ়ি গৈ আছে মানে একেলগতে গাড়ীত উঠিব তো ইয়াৰ পৰা সাপেখাতি যাব সাপেখাতি ডিব্ৰুগড় যাব তো মই কেতিয়াবা যাম বাৰু এনেই হেৰি চাবলৈ জীয়াই আছে না মৰিলি বুলি সেয়াই আৰু তই কান্দিব লাগে নিচামতে দেই কান্দিব লাগে নাই কচোন তই বিয়া হৈ গ'লতো মই এনেকুৱা ফূৰ্তি কাম গৈছোঁ নহয় ঘৰত অকলীয়া ৰাজত্ব চলিব তেতিয়া মোৰ ভাগৰ সেয়াই আৰু তোমালোক যাবা দেই চ' দিছ ইজ চিষ্টাৰ দিছ ইজ গুডু এণ্ড চি ইজ মাই মাদাৰ তো তোমালোক গৈ থাকা মই যাওঁগৈ বাই বাই মা কিবা এটা খাবলৈ লাগিব দেই চ' গাইছ এতিয়া সিহঁতিতো গ'লগৈ আৰু ঘৰততো এতিয়া মই অকলে থাকিব লাগিব সেইটো কাৰণে জানো দাহঁতৰ দোকানত সোমাই খাবলৈ মানে কিবা এটা লৈ যাওঁ দেই খাবলৈ কিবা এটা লৈ যাব লাগিব নহ'লে গোটেই দিনটো আমনি লাগিব ন তো সেয়াই আৰু এতিয়া দোকানত সোমাই ধুনীয়াকৈ খাবলৈ কিবা এটা লৈ যাওঁ মোৰ ভাল লগা বস্তু যেনে এতিয়া তোমাৰ মই নকওঁ চবেই জানেই মই কি ভাল পাওঁ সেয়াই আৰু এইখন হৈছে মই পঢ়া LP স্কুলখন যোনখন বা মানে মই 5 বছৰতকৈ অলপ বেছি আৰু বাৰীত পঢ়িছিলোঁ এতিয়া ঘৰলৈ যাওঁ ঘৰত গৈ ধুনীয়াকৈ শুই গেম খেলিম মানে গেমটো বেন হৈছে ন তো সেইটো কাৰণে অলপ বেয়া লাগিছে মনটো
সেয়াই আৰু এতিয়া ঘৰত যাওঁ ধুনীয়াকৈ ঘৰত গৈ কি কৰিম আকৌ গমেই পোৱা নাই ঘৰত কৰিবলৈ একোৱেই নাই সেয়াই আৰু শুই থাকিম চ' ফাইনেলি এতিয়া গাইছ মাহঁতক বিদায় দি মানে মা নাযায় তো মা এতিয়া ঘৰলৈ আহিব হাপে ৰাতিপুৱা তো বাইদেউ ডিব্ৰুগড় তো সিহঁতক বিদায় দি মেলি ঘৰলৈ আহিলোঁ তো দিছ ইজ কাৰেণ্টৰ বিলখন ইয়াত থৈ গৈছিলে তো কাৰেণ্টৰ বিল দিব লাগিব গৈ মেলি আৰু তো সেয়া আৰু এতিয়ানো কি দেখাম ঘৰত দেখাবলৈ একো নাই তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ' চাই অলপ ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই